আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে সুঁৱৰি মনলে উভতি আহে ল'ৰালি ঘূৰে মূৰে দিয়ে কি ধেমালি সপোন আবেগে উপচে ভাবিলে তইতো মোৰ আশাৰে জোন ময়ো দেখো সপোন দিনে ৰাতিয়ে চোন প্ৰায়ে আজিকালি ল'ৰালি আজিও শুনা তৰা নাই কিনো কম দাদা ময়ো তোৰেহে ভাই ৰূপালী কলিতাৰ ইউটিউব চেনেলটোলৈ আপোনালোকে দেখিব পাইছে আমি বেলেগ বেলেগ ধৰণৰ ভিডিঅ' বনাইছোঁ যেনেকৈ শাহু বোৱাৰী টিউশ্যন মাষ্টৰনী আৰু তিৰিৰ মেল আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব কেনেধৰণৰ আপোনালোকে ভিডিঅ' চাই ভাল পায় কোনটো কেনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায় শাহু বোৱাৰী তিৰিৰ মেল নে টিউশ্যন মাষ্টৰনী ক'ব নিশ্চয় আৰু আমি আজি যিটো ভিডিঅ' বনালোঁ সেই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'ব বিচাৰিছোঁ 2000 চনৰ আগৰ ছোৱালীবোৰে কেনেকৈ আছিল কেনেকৈ জীৱন ধাৰণ কৰিছে আৰু 2000 চনৰ পাছৰ মানে এতিয়া যুগৰ ছোৱালীবিলাকে কেনেকৈ থাকে কেনেকৈ খায় সেইখিনি দেখাব বিচাৰিছোঁ নিশ্চয় চাব আৰু লগতে শ্বেয়াৰো কৰিব আমাৰ দৰে সৰু ল'ৰা ছোৱালীবোৰৰ শৈশৱৰ ৰং ধেমালিবোৰ যাতে হেৰাই নাযায় সেইবাবে আমি এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব